হাই বন্ধুসকল, মই ৰাগজ্যোতি। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জেতু চতিয়া। এইখনেই হ'ল মোৰ আপোন গাঁও, আপোন ঠাই, য'ত মোৰ জন্মস্থান। ইয়াৰে ধূলি বালি খেলি মই ডাঙৰ দীঘল হ'লোঁ। ৰ'ব, আপোনালোকে ভাবিছে চাগে এই হাবিতলীয়া ৰাস্তাটোৱেদি মই ক'ত গৈ আছোনো বুলি। আমাৰ গাঁৱত এটা পুখুৰী আছে, এটা ডাঙৰ পুখুৰী, যিটো কাৰণে আমাৰ গাঁওখনৰ নাম হ'ল বৰপুখুৰী। আজি বহুদিনৰ মূৰত গাঁৱলৈ অহাৰ বাবে আপোনালোকক বৰপুখুৰীটো দেখাবলৈ লৈ আহিলোঁ। যিহেতু বহুদিন ময়ো অহা নাই, সেইবাবে আপোনালোককো দেখুৱাওঁ বুলি লৈ আহিলোঁ। ব'লকচোন চাওঁ কেনেকৈ হৈ আছে পুখুৰীটো। এইজন হৈছে নিচাদৰ। সি পিঠা পিচিবলৈ যায় সেইবাবে মোৰ লগতে কথা পাতি আহি আছে। আপোনালোকে দেখিলেনে মোৰ গাঁৱৰ হাবিতলীয়া কেঁচা ৰাস্তাটো? এয়া আহি পালোহি আৰু বৰপুখুৰীটো। ফেঞ্চিঙৰ ৱালবোৰ সেই দেখিছে নহয়, সেইটোৱেই হ'ল পুখুৰী। বৰপুখুৰীটোৰ সৈতে মোৰ বহুত পুৰণা স্মৃতি জড়িত হৈ আছে। পাৰত অকলে বহি কবিতা আৰু গান লিখা, আম খোৱা, এইবোৰ বহু স্মৃতি জড়িত হৈ আছে। সৌজোপা আম গছ আপোনালোকে দেখিছেনে? বৰপুখুৰীৰ পাৰতেই আম গছডাল। এই আমজোপাৰ লগত মোৰ এটা আচৰিত ঘটনা হৈ থৈছে। আম খাবলৈ গছৰ ওপৰলৈ উঠি নামিব নোৱাৰাত ওপৰতে কান্দি আছিলোঁ। এইটোৱে হ'ল বৰপুখুৰী। চাৰিওফালে সেউজীয়া সেউজীয়া সেউজীয়া। এতিয়া অৱশ্যে পানী বহুতেই কম আছে। সৌৱা মাজত যে দেখিছে, সেইবোৰ পদুম ফুল ফুলি আছে। আগতে যেতিয়া মোৰ মন বেয়া লাগে, তেতিয়াই অকলে আহি মই বৰপুখুৰীৰ পাৰত বহি থাকোঁ। চাওকচোন পদুম ফুলবোৰ কেনেকৈ ফুলি আছে, ইমান ধুনীয়া লাগিছে নহয়, মনটো এনেই ভাল লাগি গৈছে। আমি শুনামতে এই পুখুৰীটো হেনো কোনোবা ৰজা মহাৰজা দিনৰে। আগৰ আজু ককাহঁতে আমাক কয় আৰু, সঠিককেতো নাজানো বাৰু, তথাপিও কোনোবা ৰজাৰ দিনৰে বুলি কোৱা শুনো। যদিহে অসম চৰকাৰে জয়সাগৰ আৰু শিৱসাগৰ পুখুৰীৰ নিচিনাকৈ এই পুখুৰীটো যদি চাফা কৰি পৰ্যটকস্থলী বনালেহেঁতেন, তেতিয়াহ'লে কিমান ভাল লাগিলহেঁতেন।
এয়া মোৰ ভণ্টি বাই দুজনী, সিহঁতক বোলে ফটো মাৰি দিব লাগে, সেইবাবে এতিয়া ওলাই আহিছে। এয়া নিচাটো ক'ৰ পৰা আহিলে নাজানো, ফটো একপি মাৰি দিব লাগে। এই যে মানুহজন দেখিছে, এইজন বহুদিন হ'ল বোলে পদুম ফুল দেখা নাই, সেইবাবে মোৰ পৰা এপাহ পদুম ফুল লৈ গৈছে। হাতত ময়ো কেইবাৰমান পদুম ফুল লৈ ঘৰলৈ উভতিলোঁ। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।